বন্ধুসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে কিছুমানৰ ইউনিট টেষ্ট আৰম্ভ হৈছে তথাপিও আমি দশম শ্ৰেণী আৰম্ভ কৰি আছিলো এটা সিৰিজ বিশেষকৈ নতুন কনসেপ্ট তোমালোকৰ অৰ্থনীতি বিজ্ঞানৰ আজিৰ নতুন কনসেপ্টত আমি পাম কেন্দ্ৰীয় বেংকৰ বিশেষ কাৰ্যালয় একেবাৰে সংক্ষেপে আলোচনা কৰিম যাতে তোমালোকৰ মনত ৰাখিবলৈ সুবিধা হয় গতিকে তোমালোকে যদি ভিডিঅটো নতুনকৈ চাইছা নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে ফলো কৰিবলৈ নাপাহৰিবা মোৰ পেজখন আৰু তোমালোকৰ বাবে এই ঠিক আছে আমি পুনে পুনে বিষয়বস্তুৰ মাজলৈ গৈছো প্ৰথমটো কথা হল যে কেন্দ্ৰীয় বেংক হৈছে আমাৰ সেন্ট্ৰেল বেংক মূল বেংক গোটেই দেশৰ কাৰণে গতিকে ইয়াৰ প্ৰথম কাৰ্যালয়টো হল কাগজী মুদ্ৰা ছপা কৰা অৰ্থাৎ দেশৰ একমাত্ৰ কেন্দ্ৰীয় বেংকৰেই কাগজী মুদ্ৰা ছপা কৰাৰ অধিকাৰ আছে একচেটিয়া অধিকাৰ বুলি আমি ক'ব লাগিব নাম্বাৰ 2 টোক আমি ক'ম যে ঋণ নিয়ন্ত্ৰণ বাণিজ্যিক বেংকসমূহে কৰা আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাটো কেন্দ্ৰীয় বেংকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম নাম্বাৰ 3 তোমালোকে লিখিব লাগিব বেংকসমূহৰ বেংক আৰু শেষ আশ্ৰয়স্থল কেনেকে ই বাণিজ্যিক বেংকসমূহৰ বাবে অভিভাৱক স্বৰূপ আৰু বিত্তীয় সংকট কালত এই বেংকসমূহে ঋণ আগবঢ়াই শেষ আশ্ৰয়স্থল হিচাপে কাম কৰিব পাৰে আৰু শেষত চৰকাৰৰ উপদেষ্টা অৰ্থাৎ চৰকাৰক বিত্তৰ যোগান ধৰাৰ উপৰিও দেশৰ বিত্তীয় নীতি অৰ্থনৈতিক উন্নয়নৰ বাবে চৰকাৰক বিভিন্ন পৰামৰ্শ আগবঢ়োৱাটো কেন্দ্ৰীয় বেংকৰ অন্যতম দায়িত্ব নাম্বাৰ 2 আনটা গুৰুত্বপূৰ্ণ তোমালোকৰ প্ৰশ্ন আহিব এবাৰ বিশেষকৈ বেংকিং কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত কি তোমালোকে সতৰ্কতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত ব্যাখ্যা কৰিবলৈ অহাটো কমন তোমালোকৰ এইটো 100% নিশ্চিত গতিকে বেংকিং কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত তোমালোকে দৈনন্দিন জীৱনত পৰি থকা এটা প্ৰশ্ন সুৰক্ষিত লেনদেনৰ বাবে কাৰ্ড ব্যৱহাৰ কৰোঁতে কি হও তোমালোকে সাৱধানতা অৱলম্বন কৰিবা প্ৰথম পিনটো গোপনীয়তা অৰ্থাৎ এটিএমৰ পৰা টকা উলিওৱাৰ সময়ত দোকানত কাৰ্ডৰ পিন নম্বৰ টাইপ কৰোঁতে সদায় আন এখন হাতেৰে ঢাকি ৰব লাগে যাতে আন কোনেও দেখা নাপায় দ্বিতীয় কথাটো হল কাৰ্ড সুৰক্ষিত কৰা নিজৰ কাৰ্ডখন যাতে কোনো অসৎ লোকৰ হাতত নপৰে কোনে অপব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে ইয়াক সদায় নিজৰ অধীনত সুৰক্ষিতভাৱে ৰাখিব লাগে তৃতীয় কথাটো হল তৎক্ষণাৎ ব্লক কৰা কিবা কাৰণত কাৰ্ডখন হেৰাব পাৰে চুৰি হ'ব পাৰে পলম নকৰিবা লগালগ তোমালোকে ব্যৱস্থা লবা যে বেংকৰ লগত যোগাযোগ কৰি কাৰ্ডখনৰ লেনদেন ব্লক কৰি দিবা শেষত তথ্য গোপন ৰাখিবই লাগিব কাৰ্ডৰ গুৰুত্বপূৰ্ণ তথ্য পিন নম্বৰ সিভিভি নম্বৰ কাৰ্ড নম্বৰ ম্যাদ অন্ত কৰাৰ তাৰিখ কেতিয়া কাৰো হৈতে তোমালোকে শেয়াৰ নকৰিবা কোনো ফোন কলত শেয়াৰ কৰিব নালাগে গতিকে ভিডিঅটো চাই কেনেকুৱা পালা নিশ্চয় জনাবলৈ নাপাহৰিবা কমেন্ট সেকশনত শেয়াৰ কৰা বন্ধুসকলক প্ৰচাৰ কৰা যে তোমালোকৰ কাৰণে ফ্ৰী অনলাইন ক্লাছ অফ কোৰ্স অতি গুৰুত্বপূৰ্ণ নতুন শিক্ষা পদ্ধতি অনুযায়ী প্ৰস্তুত কৰা হৈছে আজিলৈ আহিছো নতুন ভিডিঅ' তালৈ প্ৰতিশ্ৰুতি থ্যাংক ইউ